হেল্ল' ফ্ৰেণ্ডছ, মই আজি আছোঁ শিৱসাগৰৰ হৰাগুৰি চাপৰিস্থিত আজানপীৰ দৰগাহত। আহক আজানপীৰ দৰগাহৰ ভিতৰৰ চৌহদ ভাগ আমি একেলগে চাওঁ। গাঁও সোমালে চহৰখন ঘূৰিলে দিনত মেলিলে নাৱে আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ আজান দেও চাহেবে হয় চাহেব হয় ভকত বুটলিলে হয় চাহেব হাই ধৰমে বান্ধিলে গাঁৱে আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ কিনো আখতি যে হয় চাহেব হলা ও স্বৰ্গদেউ হয় চাহেব জানি নুবুজা হলে আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ অন্ত ফকীৰৰ হয় চাহেব দুই চকু কৰাই লৈ হয় চাহেব কিয়বা দুখৰ ভাগ ললে আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ ভাতিতে এৰিলে হয় চাহেব নিজৰ আয়েবু পাক হয় চাহেব এৰিলে গিয়াতি ভাইয়ে আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ এইখন ৰাজ্যকে হয় চাহেব নিজৰ হেন ভাবিলে হয় চাহেব একে এখাৰ নামকে গালে আল্লাহ ৰহমৰ গিৰিহত তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ তুমি আল্লাহ চাহেব যদি কৰা দৰিয়াৰ পাৰ আজানপীৰ চাহেব 1630 খ্ৰীষ্টাব্দত সুদূৰ ইৰাকৰ বাগদাদৰ পৰা অসমলৈ আহিছিল। তেখেতৰ প্ৰধান সৃষ্টি হৈছে জিকিৰ আৰু জাৰি। আজিৰ পৰা প্ৰায় 500 বছৰ আগত 500 বছৰ বৰ্তমান সম্পূৰ্ণ হৈছে আজানপীৰ চাহেব ইয়াত
আজান পীৰ চাহেবৰ সমাধি। কিন্তু আজান পীৰ চাহেব আহিছিলে সুদূৰ বাগদাদৰ পৰা। তেওঁলোকৰ দুজন ককাই ভাই আছিল। তেওঁলোক দুইজনৰ নামহে আছিলে হজৰত শ্বাহজালাল আৰু হজৰত শ্বাহ মিৰাণ। গড়গোবিন্দ ৰাজ্যত এজন মুচি আছিল। মুচিজনৰ এদিন ৰজাত সংঘাত হোৱাত তেওঁৰ যিটো পুত্ৰ আছিলে, পুত্ৰটো মানে কাটল দুটুকুৰা কৰি দিছিল। তেতিয়া সেই পুত্ৰৰ মানে শোকত তেওঁলোকে তেতিয়া চুফীসকলৰ ভাৰতত আগমন আছিল। তেতিয়া চুফীসকল আজিৰ প্ৰায় 500 বছৰ আগত চুফীসকল যেনেকৈ নিজামুদ্দিন চুফী এজন আছিলে, তেনেকৈ আপোনাৰ খাজা মঈনুদ্দিন চিস্তি, তাৰপিছত তামাম চুফীসকলৰ যেনেকৈ হাজু পোৱামক্কা গিয়াছুদ্দিনত যেনেকৈ আছে, গিয়াছুদ্দিন আউলিয়া, আমি আউলিয়া বুলি কওঁ, সেই তেওঁলোকৰ এতিয়া আগমন আছিলে ভাৰতৰ পৃথিৱীত। ধৰ্মৰ মানুহবিলাক য'ত য'ত মানে অশান্তি সৃষ্টি হৈছিলে, যেনেকৈ মোগলৰ মাজতো বহুতখিনি অশান্তি আছিলে, বেলেগ বেলেগ ৰাজ্যতো আছিলে। ফ্ৰান্স জাৰ্মানীতো মানুহবিলাকক মাইকী মানুহকে শিক্ষা নিদিছিলে। শিক্ষা বুলিবলৈ ফালৰ পৰা একো নাছিলে। তেতিয়া মানুহবিলাকক মানে ডাইনী হত্যা কৰিছিলে। আকৌ তেওঁলোকে ৰাতি যদি অকণমান কিবা মাইকী মানুহজনীৰ প্ৰতি যদি কিবা এটা বেমাৰ বেছিকৈ মানে মাইকী মানুহজনীৰ প্ৰতি মানুহৰ বেছিকৈ শিক্ষিত হয়, সেই মানুহজনে কিবা ডাইনী হত্যা কৰিবলৈ মাৰি পেলাইছিল। আৰু তেনেকুৱা নিচিনা বহুত মানে অন্ধবিশ্বাস বহুত আছিল। তেতিয়া আজান পীৰ চাহেবৰ দুজনে আহি পেলাই সেই গড়গোবিন্দ ৰাজ্যৰ সন্মুখত খাৰা হৈছিলে। গড়গোবিন্দ ৰাজ্যৰ সন্মুখত যেতিয়া খাৰা হৈছিলে, ৰাজ্যৰ সিটো পাৰে এখন নৈ আছিল। গড়গোবিন্দ ৰাজ্য তেতিয়া আছিল বৰ্তমান এতিয়া যিখন বাংলাদেশৰ ৰাজধানী কিনাৰত কাছাৰ কৰিমগঞ্জৰ যিখন নদী বৈ গৈছে, কৰিমগঞ্জৰ মাজেদি বোলে, সেইখন নদীয়ে মাজেদি তেওঁলোকে হজৰত শ্বাহজালাল চাহাবে দোৱা কৰাৰ ফলত বিনা নাৱত তেওঁলোকে জাইনামাজৰ ওপৰত পানীত বৈ গৈছিলে। এইটো ওপৰত এটা মজ্জা বুলি ক'ব পাৰি। আৰু তেওঁলোকে যেতিয়া পাৰ হৈ গড়গোবিন্দ ৰজাৰ সন্মুখত পাইছিলে, তেওঁলোকে অহা যোৱা ৰাস্তাত তেওঁলোকে গড়গোবিন্দ ৰজাই চাউল ছটিয়াই দিছিলে। যদি তেওঁলোক চুফী হয় নিশ্চয় তেতিয়াহ'লে চাউল গছকি তেওঁলোক নাহে। এইটো কথা কোৱাত মানে আজান পীৰ চাহেবৰ আৰু হজৰত শ্বাহজালাল চাহেবৰ বহুত খং উঠিল। হজৰত শ্বাহজালালৰ বহুত খং উঠাত তেওঁলোকে ক'লে যে জিন্দগীত তাহাজুদ আৰু ফজৰ কোনে কাজা কৰা নাই। তেওঁলোকৰ ভিতৰত 120 জন ফকীৰ আছিলে। তেওঁলোকৰ ভিতৰত তেওঁলোকে আজান পীৰ চাহেবে খাৰা হৈ পেলাই ক'লে যে মই জিন্দগীত তাহাজুদ আৰু ফজৰ বালিক অৱস্থাৰ পৰা কাজা কৰা নাই। বালিক মানে মিনিমাম 7 বছৰ বয়সৰ পৰা তেওঁ কাজা কৰা নাই। তেওঁ ক'লে থিয় হোৱা আৰু আজান দিয়া। তেতিয়া আজান পীৰ চাহেবে খাৰা হৈ আজান দিছিলে। আল্লাহু আকবৰ বুলি কোৱাৰ লগে লগে গড়গোবিন্দ যিটো ৰজাৰ ঘৰ আছিলে, তেনেকুৱা 7টা ঘৰ আছিলে। 7খন মানে দুৱাৰ আছিলে, 7খন ঘৰ আছিলে মানে 7খন ঘৰৰ 7টা ঘৰেই 7টা সুৰত খহি গ'ল। এই খহি যোৱা দেখি গড়গোবিন্দ ৰজাই মানে এই এটা গুহাৰ ভিতৰত, যেনেকৈ ৰজাৰ গুপ্তৰ এটা জেগা থাকে য'ত লুকাবলৈ যুদ্ধ বিগ্ৰহ হ'লে ৰজা লুকায়, সেই তেনেকুৱা জেগাত লুকাইছিলে। তাত এটা শিলেৰে ঢাকি থোৱা আছিলে। এই হজৰত শ্বাহজালাল চাহেবে তাত গৈ পেলাই কৈছিলে হাজে চিলহাট বুলি কোৱাৰ লগে লগে শিলটো নিজে খৰকৈ আঁতৰি গৈছিলে। আঁতৰি যোৱাত প্ৰায় তেতিয়া সেই জেগাডোখৰ নাম হ'ল চিলত। আৰু আজান পীৰ চাহেবক তেওঁ ক'লে যে আজি হজৰত শ্বাহ মিৰাণ চাহেবক ক'লে যে আজিৰ পৰা এওঁক শ্বাহ মিৰাণ বুলি নামাতিবা, আজিৰ পৰা এওঁক মাতিবা আজান পীৰ। তেওঁ পীৰৰ কিতাপ পাইছে। আল্লাই তেওঁ আজানৰ ইমান মহত্ব আছে, যি ৰজাই মানুহৰ প্ৰতি উপদ্ৰৱ কৰিছিলে সেই ৰজাৰ ওপৰত মানে কাল হিচাপে আজানৰ হেৰিছে। তেতিয়া সেই আজান পীৰ চাহেবক যেতিয়া তেওঁৰ উস্তাদ আছিল, তেওঁ নিজৰ বৰ আব্বাৰ ল'ৰাও আছিল আৰু তেওঁ ককায়েকো আছিল, তেওঁ গুৰু আছিলে। তেওঁ যেতিয়া আদেশ কৰিলে যে যোৱা তুমি এইটো ৰাস্তাৰে উজনি অসমলৈ আহিবলৈ ক'লে, তেতিয়া উজনি অসম নাছিলে। তেতিয়া আহোম ৰাজ্য আছিলে। গুৱাহাটীৰ পৰা এইপাৰে আহোম ৰাজ্য নগাঁও আপটো আপোনাৰ গুৱাহাটীৰ জখলাবন্ধা এইফালে আপোনাৰ গোটেই এইডোখৰলৈকে মিনিমাম আমাৰ তেজপুৰলৈকে তেতিয়া আহোম ৰাজ্য আছিলে। আপটো লাষ্ট নগাঁৱলৈকে জখলাবন্ধালৈকে আছিলে। সেই তেতিয়া আহি পেলাই যেতিয়া তেওঁ ইয়াত ধৰ্ম প্ৰচাৰ কৰি আহি পেলাই যেতিয়া উজনি অসম পালেহি, তেতিয়া ৰজাৰ লগত আছিলে মৰিয়াসকলৰ চৰ্দাৰ আছিলে ৰূপাই দাধৰা তামুলী। আজান পীৰ চাহেব অহা দেখি মানে ৰূপাই দাধৰা তামুলী বৰ হিংসা লাগিল। ৰূপাই দাধৰা তামুলী তেওঁৰ কৰ্ম এটা আছিলে, তেওঁ কবিৰাজ আছিলে। তেওঁ তামাম গছৰ গুটি দি পেলাই কবিৰাজী কাম কৰিছিলে। কবিৰাজৰ দৰৱ দিছিলে, মানুহবিলাক তেওঁৰ ওচৰলৈ অহা যোৱা কৰিছিলে। ৰজাই তেওঁ বৰ ভাল ভাৱ দিছিলে, তেওঁ মন্ত্ৰী ভাৱ দি ৰাখিছিলে মৰিয়াসকলৰ। তেতিয়া আজান পীৰ চাহেব যেতিয়া আহিল, তেওঁ এজন আধ্যাত্মিক মানুহ। তেওঁ মানুহৰ পুৰণা যি কিছুমান বেমাৰ আল্লাহৰ দুৱাৰ ৰহমতত ভাল হৈ গৈছিল। তেওঁ দোৱা কৰি দিয়াৰ লগে লগে মানুহৰ পুৰণা বেমাৰ ভাল হৈ গৈছিল। তো এই দেখি পেলাই ৰূপাই দাধৰা তামুলী বৰ হিংসা লাগি আহোম ৰজাক ক'লে যে
মোগলৰ এজন চোৰাংচোৱা আপোনাৰ দেশত বাস কৰিছে, আপুনি গম পায়নে মহাৰাজ? আহোম ৰজাই ক'লে যে মোক কি কথা কৈছা, মই ইমান দিনে আছোঁ, মই গম নাপাওঁ। তেতিয়া হাতী বৰবৰুৱাক হাতী পিঠিত উঠি পেলাই তেওঁলোক আহি পেলাই খবৰ ল'লে যে কোন আছে। তেতিয়া আজান পিছৰক যেতিয়া মাত দিলে, তেওঁলোকে মাত নিদিয়াত আজান পীৰ চাহেবে মানে ইবাদত কৰি থকা অৱস্থাত যেতিয়া মাত দিলে, তেওঁ মাত নিদিয়াত ৰজাৰ বৰ খং উঠিলে। খং উঠাত মানে তেওঁ কাৰাদণ্ড দিলে। কাৰাদণ্ড দিও যেতিয়া মানুহবিলাকৰ তেওঁৰ প্ৰতি আস্থা কমি যোৱা নাই, মানুহৰ শ্ৰদ্ধা কমি যোৱা নাই, সেয়ে দেখি তেওঁক মানে চকু কৰা দণ্ড দিলে। চকু কৰা দণ্ড দিয়া সময়ত সেই হাতী বৰবৰুৱা আজান পীৰ চাহেবৰ চকুযোৰ বৈ থকাত মানে মুচি দিছিলে। সেইকাৰণে আজান পীৰ চাহেবে তেওঁক দোৱা দিলে হাতী বৰবৰুৱাক যে যুগে যুগে বিষয় খাবি ভাঙোতা নহ'বতো। য'তে হাতী বৰবৰুৱা মানুহবিলাক আছে, বৰ উচ্চ খাপৰ মানুহ। এতিয়া তো সেইকাৰণে আজান পীৰ চাহেবক আৰু ৰূপাই দাধতমলী যদি চকু কাঢ়িবলৈ ক'লে, তেতিয়া ৰূপাই দাধতমলীক বদদোৱা দিলে। আৰু ৰূপাই দাধতমলী ক'ত ঢুকাল আজিলৈকে কোনো হিষ্ট্ৰীত গম পোৱা নাযায়। আজান পীৰ চাহেবে যেতিয়া চকুযোৰ নদীত পেলাই দিলে, কাঢ়ি পেলাই, ডিগবৈ নদীখন উভতি ৰংঘৰ কাৰেংঘৰ তলাতলঘৰ নতুনকৈ বনোৱা হৈছে। তেতিয়া প্ৰায় বনোৱা হৈছে, বনোৱা আৰম্ভ হৈছে আৰু কিছুমান জেগাত তেতিয়া তলাতল ঘৰ আৰম্ভ হৈছে, কিছুমান জেগাত ৰংঘৰ আৰম্ভ হৈছে, তেনেকুৱা কিছুমান আৰম্ভ হৈছে আৰু কামত। তেতিয়া আহি তেওঁলোকে জেগাত যেতিয়া দেখিলে যে বানপানী হৈছে অকাল দিনত, খৰালি দিনত, তেতিয়া কিবা এটা ব্যৱস্থা কৰা যাওক। তো সেই দেখি তেওঁ ব্যৱস্থা কৰিবলৈ যাওঁতে দেখিলে যে আজান পীৰ চাহেবৰ জেগাত য'ত বহি আছে তাত ওচৰে পাঁজৰে পানী হোৱা নাই, বাকী চব জেগাত পানী হৈছে। তেতিয়া গম পালে যে আমি চুফি এজনকে আমি চকু কাঢ়িলোঁ বুলি। তেতিয়া আহি পেলাই আজান পীৰ চাহেবক আহোম ৰজাই মাফ খুজি তেওঁ এই গড় গোবিন্দৰ ৰাজ্যৰ পৰা আপোনাৰ সোণপৰাৰ পৰা এইডোখৰত নদীযোৰ আহি পেলাই ইয়াত তেওঁ নিজৰ আশ্ৰম পাতিলে। চকুযোৰ আহি পেলাই তেওঁ ইয়াত ক'লে যে মোৰ আল্লাই ইয়াতে মোৰ জেগা দিছে। সেইকাৰণে আহি পেলাই তেওঁ লাষ্টৰ অৱস্থাত তেওঁ ইয়াতে থাকিলে। ইয়াত থাকি তেওঁ আহোম ৰজাই কি কৰিলে, হৰা গছেৰে প্ৰায় 120 পুৰা মাটিৰ সৈতে হৰা গছেৰে গড় বান্ধি দিছিলে। সেইকাৰণে জেগাডোখৰ নাম হৰাগুৰি চাপৰি। হৰাগুৰি চাপৰি দিখৌ নৈ কাষৰী ৰজাই বনাই দিয়া মঠ, চকৰি ভকতে লয় আল্লাৰ নাম মাদুৰী বনৰে কছ। মানে তেতিয়া 120জন ফকীৰৰ সৈতে তেওঁ যে সজাই দিছিলে, সেই চুফীসকলে তেতিয়া ফকীৰসকলে তেওঁলোকে সেই গান এই জিকিৰটো গাইছিলে, হৰাগুৰি চাপৰি দিখৌ নৈ কাষৰী ৰজাই বনাই দিয়া মঠ। ৰজাই বনাই দিছিলে মঠটো। চকৰি ভকতে লয় আল্লাৰ নাম মাদুৰী বনৰে কঠ। চকৰি ভকতে মাদুৰী বনৰ কঠত মানে বহি পেলাই ইবাদত কৰিছিলে। তো সেইকাৰণে এই জিকিৰটো তেওঁলোকে তেতিয়া লিখিছিলে। তেতিয়া আহোম ৰজাই যেতিয়া দিলে, তাৰপিছত প্ৰায় 40-50 বছৰ পিছত ঢুকাল। তেওঁ পৰ্দা হৈ যোৱাৰ পিছত, তেওঁ ঢুকোৱাৰ পিছত তেওঁ প্ৰায় যিসকল চুফীসকলৰ যিখন মুৰিদসকল আছিলে, শিষ্যসকল আছিলে, সেই শিষ্যসকলে মানে তেওঁৰ স্থান এৰি দিলে। তেওঁলোকৰ সংসাৰ হোৱাৰ পিছত তেওঁলোকৰ আয় উন্নতিৰ কাৰণে তেওঁলোকে ইয়াৰ জেগাৰ পৰা টাউন এৰিয়া অঞ্চল যিবিলাক তেতিয়া ৰজাৰ শাসনৰ তলত কিছুমান টাউন এৰিয়া, ধাইআলি, যিটো আমি কওঁ টাউন এৰিয়া যিবিলাক অঞ্চল, জেঙনিতীয়া চাৰিআলি, ধাইআলি, এইবিলাক মানুহবিলাকৰ তাত মানে ৰজাৰ ব্যৱসায় পাতি হৈছিলে, বেপাৰী প্ৰতি এইবিলাক ব্যৱসায় পাতি হৈছিলে। সেইকাৰণে মানুহবিলাক তালৈ উঠি গুচি গ'ল। য'ত উঠি যোৱাৰ ক্ষেত্ৰত আজান পীৰ চাহেবৰ কবৰটো প্ৰায় 350 বছৰমান লুপ্ত হৈ থাকিলে। তাৰপিছত ইয়াত দুজনমান হিন্দু মানুহে ইয়াত সদায় আজান দিয়া শুনে, সদায় মানে আঁতৰৰ গোন্ধ পায়। তেওঁলোকে এনেকুৱা দেখিলে, তেওঁলোকে যদি বেয়া গাৰে আহে, মানুহৰ বহুত হানি হ'বলৈ ধৰিলে। মানুহ মৰিলেও বহুত মানুহ ৰাতি যদি এইফালে যদি বেয়া গাৰে আহে, লগালগ ঠাঁচকৈ পৰি মৰি গৈছিলে। গৰ্ভৱতী সন্তান গৰ্ভ নষ্ট হৈ গৈছিলে। এনেকুৱা কিছুমান ঘটনা ঘটিলে। তো সেইকাৰণে আজান পীৰ চাহেবৰ দৰগাহখন পিছত কিছুমান আলিম উলামা ইছলাম ধৰ্মৰ কিছুমান যিসকল গুৰু আছে, তেওঁলোকে আহি ইয়াত বিচাৰ কৰিলে। তাৰপিছত তেওঁলোকক সপোনত দেখুৱালে, ইয়াৰ ৰাইজকো সপোনত দেখুৱালে যে মই ইয়াত আছোঁ বুলি। তেওঁলোকৰ সপোনত আহি এডোখৰ জেগা, ধুনীয়া এটা চাফা জেগা এটা, তেওঁলোকে এজোপা গছ এজোপা আছিলে, গছজোপা তলত ধুনীয়াকৈ চাফ চিকুণ হৈ আছিলে। সেই জেগাডোখৰ প্ৰায় প্ৰিজাৰ্ভ কৰি পেলাই তাৰপিছত ডেভেলপ কৰিম কমিটি বনালে। তাৰপিছত লাহে লাহে ডেভেলপ হ'ল।